নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ মেচেকা টেঙা। মেচেকা টেঙা বনাবলৈ এইকেইটা বস্তুৰ প্ৰয়োজন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে। প্ৰথমতে মই মেচেকা টেঙাৰ পাতকেইটা সৰু সৰুকৈ কুটি লৈছোঁ। কেৰাহীখনত অলপ তেল গৰম কৰি তাত বগা সৰিয়হখিনি আৰু কেঁচা জ্বলা নহৰু দুটা মই তাতে দি দিছোঁ। ধ্যান ৰাখিব যাতে সৰিয়হকেইটা চিটিকি ওলাই নাহে। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত মই মেচেকা টেঙাৰ পাতখিনি দি দিছোঁ। পাতখিনি অলপ সময় লৰাই ভাজি লৈছোঁ। অলপ সময় ভজাৰ পিছত তাত মই অলপ নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত পাতখিনি খুবেই কোমল হৈ উঠিব। তাত মই অলপ হালধি গুড়িও দি দিছোঁ। এইখিনিমানলৈকে ভজা হোৱাৰ পিছত মই এতিয়া পানী দিম। মই ইয়াত দুজনৰ হোৱাকৈ পানী দিছোঁ। আপোনালোকে আঞ্জাখন কিমান ডাঠ বা পাতল কৰে সেই অনুযায়ী পানী ব্যৱহাৰ কৰিব। পানী দি ভালদৰে উতল অহাৰ পিছত ইয়াত মই আগতে ভাজি থোৱা মাছ 3 পিচ দি দিছোঁ। মাছখিনি দি ভালদৰে অলপ লৰাই আকৌ ঢাকনিখন মই ইয়াত বন্ধ কৰি দিছোঁ, যাতে আঞ্জাৰ সোৱাদটো ভালদৰে আহে। ঢাকনিখন গুচাই দেখিলোঁ আঞ্জাখনৰ খুব ধুনীয়া কালাৰ আহিছে আৰু সোৱাদো আহিছে নিশ্চয়। এইকেইদিন গৰমত মই এইখন আঞ্জা ভালকেইদিনেই বনাই খালোঁ। আপোনালোকেও বনাই খাওক, বহুত ভাল পাব, বহুত টেষ্টি হয়। ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবচোন, যাতে আঞ্জাৰ সোৱাদটো চবেই গম পায়।